নমস্কাৰ, মই কুসুমিকা আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এক্সেছ বাৰ এনেকুৱা এটা বস্তু, মানে কি হয় আপোনালোকৰ হাতত ধন টকা নাথাকিলেও মানে এক্সেছ বাৰ লোৱাৰ পিছত আপোনাৰ এনেকুৱা এটা পৰিস্থিতি আহে, মানে হাতলৈ মানে টকা পইচা থাকিবই, খৰচ হ'ব, কিন্তু হাতত টকা পইচা অলপ হ'লেও জমা থাকিব। মানে কি হয় আপোনালোকৰ ব্লকেজ কিছুমান মানে খোল খায়। তো সেয়ে আপোনালোকে যিমান পাৰে এবাৰ হ'লেও ল'বলৈ চেষ্টা কৰিব, যদি বিশ্বাস কৰে। কিন্তু বিশ্বাসটোৱে ডাঙৰ কথা, বিশ্বাস থাকিলেই সকলো। আপোনালোকে বিশ্বাস কৰিব, বিশ্বাস কৰিলে আপোনালোকে এক্সেছ বাৰৰ ছেশ্যন এবাৰ ল'বলৈ আহিব। এবাৰ বুলি নহয়, 2-3বাৰ ল'ব লাগে, তথাপিও আপোনালোকে এবাৰ ল'ব। কিন্তু আপোনাৰ যিমান মানে নিগেটিভিটি আছে সকলোবোৰ দূৰ হ'বলৈ চেষ্টা কৰিব, নহয় নিজে নিজে দূৰ হৈ যাব। আপোনালোকে মোৰ কথা মতে যাতে যদি বিশ্বাস কৰে আহিব। এক্সেছ বাৰ বহুতে লৈছে, আপোনালোকৰ ইমান মানুহে লৈছে, মানে আমি হিচাপ কৰিব নোৱাৰোঁ। আগতে প্ৰথমতে ইমান নাছিলে, কিন্তু এতিয়া ইমান হৈ গৈছে, মানে সকলো গাঁৱতে যেন এজনকৈ হ'লেও আপুনি পাব। তো আশা কৰিছোঁ আপোনালোকে এক্সেছ বাৰৰ ছেশ্যন এবাৰ ল'ব। আৰু যদি ক্লাছ ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব আপোনালোকে, মোৰ নাম্বাৰটো তলত দিয়া থাকিব। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, টংলাৰ বাসিন্দা। আপোনালোকে মোক যোগাযোগ কৰিব, আৰু মোৰ কথাখিনি শুনাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।